অসমৰ জনপ্ৰিয় প্ৰয়াত কণ্ঠশিল্পী ভিতালী দাসৰ কন্যা কমলিকা কাশ্যপলৈ আহিল এক ভাল খবৰ। হয় বন্ধু বান্ধৱীসকল, আপোনালোকে ঠিকেই শুনিছে। অসমৰ নৱপ্ৰজন্মৰ কণ্ঠশিল্পী কমলিকা কাশ্যপৰ জীৱনলৈ আহিছে এক ভাল খবৰ। দুখৰ পিছত যেন সুখৰ আগমন হৈছে কণ্ঠশিল্পী কমলিকা কাশ্যপৰ জীৱনলৈ। আপোনালোকে বাৰু কোনে কোনে কমলিকা কাশ্যপৰ গীত শুনি ভাল পায় কমেণ্ট বক্সত কমেণ্ট কৰি জনাবচোন। লগতে যিসকলে তেওঁক ভাল পায় তেওঁলোকে প্লিজ এটা লাইক কৰি দিব। কটন ইউনিভাৰ্চিটিৰ বেষ্ট ছিংগাৰৰ কিতাপ লাভ কৰে কণ্ঠশিল্পী কমলিকা কাশ্যপে। মাতৃ ভিতালী দাসৰ পদাংক অনুসৰণ কৰি সাংস্কৃতিক জগতত আগবাঢ়িছে কণ্ঠশিল্পী কমলিকা কাশ্যপ। যিসকলে কমলিকা কাশ্যপৰ প্ৰগ্ৰেম চায় তেওঁলোক সকলোৱে কয় কমলিকাৰ ৰূপত ভিতালী দাস উভতি আহিছে। পিতৃৰ বিয়োগৰ এমাহৰ পাছত পুনৰ মঞ্চলৈ উভতি আহিছে কণ্ঠশিল্পী কমলিকা কাশ্যপ। আপোনালোকে বাৰু কমলিকা কাশ্যপৰ খবৰটো শুনি কেনে পালে কমেণ্ট কৰি জনাবচোন।